তুলনি বিয়া বুলি ক'লে এনেকুৱা ফূৰ্তিবোৰ থাকেই নহয়নে? আমি আজি 2 জাউজলি ওলাইছো তুলনি বিয়াখন খাবলৈ আৰু বিয়া আমাৰ গাঁৱতে। এইগৰাকী আমাৰ কইনাৰ আইতাক। এনে আইতা নাচনী বোলে তাতে নাতিনীয়েকৰ বিয়া। আইতাকক আয়তীসকলে ইমান ধুনীয়াকৈ সজাইছে পৰাইছে। নাতিনীয়েকৰ বিয়া বুলি ক'লে আইতাকহঁতৰ বেছিয়ে ফূৰ্তি। এইফালে গোপিনীসকলো সমাজ পাতি বহি আছে। আমি এতিয়া পানী তুলিবলৈ যাম। পানী তুলিবলৈ যোৱাৰ আগত আইতাকক অলপ সজাই পৰাই সকলোৱে ফূৰ্তি কৰিছে। এয়া যে তাঁৰৰ চশমা, কোনোবাই তাঁৰৰ চশমাযোৰ বনাই আনিলে। আনফালে আমি এতিয়া গোপিনীসকলৰ লগত পানী তুলিবলৈ আহিছো আৰু আমাৰ ইয়াত নদী নাই যে সেইবাবে আমি পানী ঘৰৰ পৰাই টিঙত লৈ আহিছো আৰু এতিয়া এনে নিয়মটো কৰা হ'ব। কি কৰিব ৰাইজ, নদী নাথাকিলে নিয়মবোৰ এনেকৈয়ে থুলমূলকে কৰি থ'বলগীয়া হয় আৰু ইয়াতে পানী তোলাৰ নিয়ম ভাগ কৰিলে। আপোনালোকৰ ফালে বাৰু নিয়মবোৰ কেনেকুৱা জনাবচোন। আমাৰ ইয়াত আজিয়ে গোটেইখিনি নিয়ম কৰি ছোৱালীজনীক আজৰি কৰি দিয়া হ'ব। কাইলৈ অকল ৰিচিপশ্যনহে হ'ব। এয়া এতিয়া আমি পানী তুলি আহিলো আৰু মাকে আমাক আদৰিবলৈ ৰৈ আছে আৰু সকলোৱে ফূৰ্তি কৰি খুব নাচিছে। আমাৰ গোপিনীসকলেও আমাক দক্ষিণা আৰু লাগিব বুলি খুব নাচিছে আৰু এয়া এতিয়া আমি ছোৱালীক গা ধুৱাবলৈ আনিলো আৰু দেখিছেনে বেইখন কিমান ধুনীয়াকৈ সজাইছে। সম্পূৰ্ণ নীতি নিয়মেৰে কইনাক গা ধুৱাই অনা হ'ল আৰু এতিয়া আহিল বিয়ানাম গোৱাৰ পৰ্ব। গোপিনীসকলে মোক অনুৰোধ কৰাত যি এটা বিয়ানাম জানো গাবলৈ চেষ্টা কৰিলো আৰু তেওঁলোকেও গাইছে। তেওঁলোকেও বহুত ধুনীয়া বিয়ানাম গাইছে। আনফালে আমাৰ কইনাকো সজাই পৰাই শেষ হৈছে আৰু এতিয়া ফুট দিয়াৰ পৰ্ব আৰু ফুট দিয়াৰ নীতি নিয়মখিনি গোপিনীসকলৰ পৰা সুধি এয়া আমাৰ লাকিয়ে ফুট দিব লৈছে আৰু তাইয়ে সজাইছে কইনাক। ঠাই ভেদে তুলনি বিয়াৰ নীতি নিয়মবোৰো বেলেগ বেলেগ আৰু কইনাক ফুট দিয়াৰ নিয়মবোৰো বেলেগ। আমাৰ তাত আকৌ এনেদৰে কলপাতত ফুট নিদিয়ে। ইয়াত আকৌ এনেদৰে কলপাত এখনত 3টা লাচ এনেদৰে কাটি ফুট দিয়া হয় আৰু হিৰতো সেন্দুৰ দিয়ে বাৰু। আমাৰ তাত হিৰত সেন্দুৰ দিয়ে কিন্তু এনেদৰে কলপাতেৰে ফুট দিয়া নহয়। গোপিনীসকলক সুধি সুধি আমাৰ সজোৱাগৰাকীয়ে ফুট দি গৈছে। তাই মানে নাজানে, তাই নতুনকৈ বোলে কইনা সজাইছে। কইনাৰ বোলে কাণৰ কাষতো ফুট এটা দিব লাগে। এইটো চাগে নজৰ নালাগিবলৈ দিছে আৰু এতিয়া হিৰত সেন্দুৰ দিব লাগে আৰু হিৰত সেন্দুৰ 3বাৰ দিব কৈছে। আমাৰ কইনাই আকৌ আপত্তি কৰিছে যে হিৰত সেন্দুৰ অকণমানহে দিবা আৰু সজোৱাগৰাকীও একেবাৰে সৰু কৰি দিছে। এতিয়া আপোনালোকে জনাবচোন আমাৰ কইনাগৰাকীক কেনেকুৱা লাগিছে। আনফালে আইতাক, মাক, খুৰীয়েক সকলোকে ডাঙৰকৈ ফুট এটা দি দিয়া হ'ল আৰু এতিয়া আইতাকে কনাই লৈছে। তুলনি বিয়াত সকলোৱে কনাই নাহাজে কিন্তু আমাৰ সাজে। ছোৱালী নাতিনীয়েক থাকিলে আইতাকহঁতে আগৰ পৰাই এই তুলনি বিয়াখনলৈ খুব আশা কৰি থাকে আৰু কনাই ল'লে কিবা এটা দিহে ল'ব লাগে যে আইতাকে এয়া নিজৰ সোণৰ চেণ্ডালকে পিন্ধাই কনাই লৈছে। আইতাক নাতিৰ মৰমবোৰে সুকীয়া নহয়নে? আমাৰ কইনাইও আইতাকক মৰ্টন দি বিদায় দিলে। আইতাকৰ পাছতে আহিল মাক। মাকে এতিয়া কনাই ল'ব লওঁতে আমাৰ গোপিনীসকল লাগিয়ে গ'ল নহয় মাকক সজোৱাত আৰু দেখিছেনে কিমান ধুনীয়া এডাল মালা পিন্ধাইছে মাকক, লগতে কাণফুলি পিন্ধাব আহি গ'ল আমাৰ ৰূপা বা। আনফালে আকৌ পিঠাগুড়ি খুন্দি থৈছিলে নহয় আৰু আজিকালি বহুত ঠাইত পিঠাগুড়ি সলনি পাউডাৰ ব্যৱহাৰ কৰা হয়। আমাৰ যিটো অতীজৰ নিয়ম পিঠাগুড়ি সানিলে বেছি ভাল লাগে নহয়। অতীজৰ পৰাই ৰভাতলিত কইনাৰ মিতিৰ মানুহবোৰক মাক, আইতাক, খুৰীয়েকহঁতক পিঠাগুড়ি সনা নিয়মবোৰ চলি আহিছে আৰু আমাৰ কইনাৰ মাককনো কোনোবাই সুদাই এৰিবনে? কইনাৰ মাককো পিঠাগুড়ি সানি একদম বগা কৰি দিয়ে। সকলোৰে দাবী যে কইনাৰ মাক নাচিবই লাগিব আৰু জীয়েকৰ বিয়া মাক নানাচিবনে? মাকেও কঁকাল ঘূৰাই নাচি দিলে। কইনাৰ মাকক দেখি সকলোৱে খুব হাঁহিছে আৰু তুলনি বিয়া বুলি ক'লে এইখিনি ফূৰ্তি লাগিবই আমাক আৰু কইনাৰ মাকে সকলোকে নমস্কাৰ দি বিদায় ল'লে। তাৰপাছত আহিল কইনাৰ খুৰীয়েক আৰু খুৰীয়েকক নাচিবলৈ কোৱাত খুৰীয়েকেও নাচিলে আৰু খুৰীয়েকৰ পিছতে আহিল কইনাৰ মামীয়েক। মামীয়েককো সুদাই নেৰিলে নহয়। এইফালে মালা পিন্ধাইছে, লগতে কাণফুলি আৰু পিঠাগুড়িৰে মুখখন বুন্দা কৰি এতিয়া কনাই ল'ব আৰু কইনাৰ মামীয়েকে কাণফুলি এযোৰ উপহাৰ দিছে সোণৰ আৰু কাণফুলিযোৰ পিন্ধাই দিছে। আনফালে বৰষা আৰু মই চাই খুব হাঁহি আছোঁ। মুঠতে ঘৰৰ মানুহ সকলোকে এনেদৰে সজাই পৰাই নচুৱাইছে আৰু ঘৰৰ মানুহবিলাকে কনায়ো লৈছে নহয়। এইফালে এইগৰাকী আইতাকে হ'ব চাগে আৰু তেওঁকো সজাই নাচিবলৈ দিয়া হ'ল আৰু এইগৰাকী যে নাচি নাচি লুটি খায়ে পৰিল আৰু তেওঁক সকলোৱে উঠাইছে। তাৰপাছতো এইগৰাকী আইতাকে হ'ব। আইতাক আহিল কনাই ল'বলৈ, তেওঁকো সুদাই নেৰিলে। এইফালে পিঠাগুড়িৰে মুখখন বুন্দা কৰি দিলে আৰু এতিয়া নাচিব দিয়া হ'ল। তেখেতেও এপাক এনেদৰে ঘূৰি দিলে, মানে সকলোৱে নাচিছে দেই আৰু এনেদৰে আমি মৰ্টনৰ শৰাইও ল'লোঁ। বিয়ানাম গাই গাই মৰ্টনো উঠিলে বহুত। মুঠতে কনাই ল'বলৈ আহিলে মুখত পিঠাগুড়ি সানি নাচিবই লাগিব এপাক। তাৰপাছতে এয়া ককায়েকে আমাক দিলে মৰ্টনৰ শৰাই আৰু ককায়েকক এনেদৰে গোপিনীসকলে আশীৰ্বাদ দিলে আৰু এতিয়া গোপিনীসকলে কনাই লৈছে। এইগৰাকী গোপিনী আমাৰ খুব জমনি। তেখেতে যিকোনো সময়তে আমাক হহুৱাই থাকে আৰু তেওঁ যে মুখখন পাতি দিছে পিঠাগুড়ি সানিবলৈ। তেখেতক ধুনীয়াকৈ পিঠাগুড়িৰে মেকআপটো কৰি দিয়া হ'ল আৰু এতিয়া তেওঁ বোলে নাচিব। এফালে কঁকালত যে পেটি মাৰি থৈছে, হ'লেও নিজে নাম গাই গাই খুব নাচিলে। ইয়াৰ পাছত এনেদৰে এগৰাকী এগৰাকীকৈ গোপিনীসকল আহি এনেদৰে কনাই লৈছে আৰু মই সকলোকে অকণমান ভিডিঅ' ক্লিপ ৰাখি থৈছোঁ। ভিডিঅ'টো এতিয়া আপোনালোকে চাই আমনি পালেও পাছত আমাৰ কইনাই চাব পাৰিব। বিয়াখন আৰম্ভণিৰ পৰা শেষলৈকে দেখাইছোঁ যে সেইবাবে ভিডিঅ'টো অলপ দীঘলেই হৈছে। এইগৰাকী আমাৰ মেইন গোপিনী আৰু তেওঁ কৈছে যে আমাৰ গোপিনীসকলক পিঠাগুড়ি নাসানিবি আৰু গোপিনীসকলেও কনাই লৈ শেষ কৰিছে। আৰু এতিয়া আহিল আমাৰ জিতা বাইদেউ আৰু এইগৰাকীও খুব জমনি মানুহ দেই। তেখেতকো এয়া মালা পিন্ধালে, তাৰপাছতে এয়া কাণফুলি আৰু এতিয়া পিঠাগুড়িৰে ধুনীয়াকৈ মেকআপটো কৰিলে আৰু তেওঁ কনাই লৈ এতিয়া নাচিব। আৰু আমাৰ জিতা বাইদেউৰ নাচ চাওক, ইমান ধুনীয়াকৈ নাচিছে আৰু সকলোৱে নাম গাই খুব নচুৱাইছে। আমিও বৰষাই মই এইবিলাক ফূৰ্তি চাই খুব হাঁহিছোঁ। যিহেতু আমি ইয়াত নতুন হয়, ইমান বিয়া নাই পোৱা। তুলনি বিয়া আমি অহাৰ পৰা 2 এখন পাইছোঁ আৰু ইমান বেছি এইবিলাক ফূৰ্তি নাই পোৱা। আমাৰ ঢকুৱাখানাৰ ফালেও এইবোৰ নিয়ম কৰা হয়।
হয়, কিন্তু আমাৰ তাত যে জীয়ৰী সমাজটো মেইন। আমাৰ তাত মানে ছোৱালীজনী বিয়া হোৱাৰ লগে লগে জীয়ৰী সমাজটোৱে ধুনীয়াকৈ বিয়াখন তুলি দিব। ইয়াত আকৌ বোৱাৰীসকলে কৰে। আমাৰ তাত আকৌ গোপিনী আৰু জীয়ৰীসকলে মিলিহে এইবিলাক নীতি নিয়ম কৰে। ইয়াত আকৌ বোৱাৰীখিনি আৰু গোপিনীসকলে মিলি কৰে। ঠাই ভেদে নিয়মবোৰ বেলেগ বেলেগ নহয়নে? এতিয়া আহিল একেবাৰে শেষৰ মুহূৰ্তখিনি। এতিয়া মৰ্টন ভাগ কৰা হ'ব। এইফালে ল'ৰা ছোৱালী এহাল আনি চুমা খুৱাই মৰ্টন দিয়ালে। আৰু আজিলৈ সকলোকে বাই বাই।